हेलो एवरीवन जिंती लाइफस्टाइलर अन्य भिडिओ आपलोक सकलोके स्वागतम जनाइछु। আজি भेंडीर एटा खुबेই स्वाद लगা रेसिपि आपलोकर माजले आगबঢ়াইछु। आशा কৰিছো ভিডিওটো চাই ভাল পাব। भेंडीखिनि प्रथमते धुই মই শুকুৱাই লৈছো পানীখিনি, তাৰ পিছত ধুনিয়াকৈ কাটি ললো। এতিয়া মই কেৰাহীত তেল গৰম হ'বলৈ দিছো আৰু তেলখিনি গৰম হোৱাৰ পিছত ধুনিয়াকৈ কাটি লোৱা भेंडीखिनि ফ্ৰাই কৰি লম। যেতিয়ালৈ ৰংচঙা হয় তেতিয়ালৈ ফ্ৰাই কৰি থাকিম। ইয়াতে নিমখ হালধি একো ব্যৱহাৰ কৰা নাই, অকল ফ্ৰাই কৰিহে লম ৰংচঙা হোৱালৈকে। এয়া মোৰ ফ্ৰাই কৰা হৈ গল। এতিয়া সেই একেখিনি তেলতে মই এটা ডাঙৰ সাইজৰ পিয়াজ কাটি লৈছো আৰু পিয়াজখিনিও মই ধুনিয়াকৈ ফ্ৰাই কৰি লম ৰংচঙা হোৱালৈকে। এয়া পিয়াজখিনি ধুনিয়াকৈ ফ্ৰাই হৈছে। এতিয়া ইয়াতে এটা বিলাহী দি দিছো। পিয়াজ আৰু বিলাহীটো নিজৰ পৰিমাণ অনুসৰি ল'ব পাৰি। এতিয়া ইয়াতে মই নিমখ আৰু হালধিখিনিও এড কৰি দিম। এতিয়া মই দৈ গাখীৰ লৈছো। দৈ গাখীৰ মই 2 চামুচ লৈছো ডাঙৰ চামুচেৰে। লগতে ইয়াতে মই পৰিমাণ অনুসৰি ৰেড চিলি পাউডাৰ দিছো, গৰম মছলা দিছো, লগতে দি দিছো জিৰা গুড়ি। মছলাটো যিমানে বেছি হয় সিমানে টেস্টি হয় খাবলে। এতিয়া এইখিনি ধুনিয়াকৈ মই মিক্স কৰি লৈছো। এইফালে বিলাহী আৰু পিয়াজখিনি ধুনিয়াকৈ ভজা হৈ গৈছে। ইয়াতে মই এতিয়া এড কৰি দিছো দৈ গাখীৰখিনি মছলা দিয়া আৰু অকণমান লাৰি দিছো। এয়া দেখিবলৈ পাইছে ধুনিয়াকৈ হৈ গৈছে। ইয়াতে অকণমান পানীও এড কৰি দিছো। এতিয়া ভাজি ৰখা ভেন্দিখিনি ইয়াতে এড কৰি দিলো। এইখিনি 10 মিনিট মানলৈ মই ঢাকনি দি ৰাখি দিম। এয়া দেখিবলৈ পাইছে ঢাকনিখন গুচোৱাৰ পিছত ধুনিয়াকৈ হৈ গৈছে। এনেকৈ যদি ভেন্দি বনাই নোখোৱা সকলেও নিশ্চয় ট্ৰাই কৰিব। খাবলৈ মন যাব নোখোৱা সকলৰো এনেকৈ বনাই দিলে। এতিয়া মই আজিৰ থালখন ৰেডি কৰিছো। খাবলৈ খুবেই সোৱাদ লগা হয়। ভিডিওটো যদি চাই ভাল পাইছে নিশ্চয় লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰি দিব যিসকলে নতুনকৈ চাই আছে চেনেলটো। আজিলৈ আহিছো, বাই বাই। আকৌ লগ পাম নতুন এটা ভিডিও।